हेलो गाइस পোনপ্ৰথমে মোৰ এলবি টেকনিক্যাল টিউটোৰিয়েল চেনেলত আপোনালোকক আৰু এটা নতুন টপিক লৈ স্বাগতম জনালো আজিৰ ভিডিঅ'ৰ টপিকটো হ'ল আমাৰ কেবল মেগা টেষ্টিং যে কেবলটো আমি কেনেকৈনো চেক কৰো যে কেবলটো ভাল হৈ আছে নে বেয়া হৈ আছে এটো আমি মেগাৰ লগত চাও এটো আইআৰ টেষ্ট বলে কয় আইআৰ মানে হ'ল ইনসুলেশন টেষ্ট মানে মেন কাম হ'ল আমাৰ মেগাৰৰ মানে মেন কাম হ'ল আমাৰ কেবলৰ ইনসুলেশনটো টেষ্ট কৰা যে কেবলৰ ইনসুলেশনটো ভাল হৈ আছে নে নাই যে কোবাত ভিতৰত কোবাত মানে সিৰি কেনে বেলেগ ওয়াইৰ লগত টাচটো হোৱা নাই হেতু আমি মানে মেগাৰ লগত চাও আমিতে চকুৰ লগতো দেখা নাপাও যে ভিতৰত কোবাত তাতটো মানে কাটি কেনে আৰমাৰ লগতে সোমাই আছে না কোনবা তাৰ লগতে কন্টাক্ট হৈ আছে এটোটো আমি দেখা নাপাও হিতুৰ কাৰণে আমি মেগাৰ মাৰি চাও মানে মেগাৰত এটা ভ্যালু আহে হেতু ভ্যালুটো কয় ৰেজিস্ট্যান্স ভ্যালু হেতু মানে ওহমত আহে মানে ৰেজিস্ট্যান্স ওহমত আহে মানে হেতু কিমান ওহমছ আহিলে মানে আমাৰ কেবলটো ভাল হয় বা ইউজত লব পাৰো বা এলটি কেবল এসটি কেবলত কিমান ওহমছ আহিব লাগে ইউজত লব পাৰো হেবিলাক গুটেই মই আজি আপোনালোকক থিওৰিকেলিও দেখুৱাম আৰু প্ৰ্যাকটিক্যালিও দেখুৱাই যাম এই কাৰণে আপোনালোকে মোৰ ভিডিওটো ধুনিয়াকৈ হেকলৈ ধুনিয়াকৈ চাই যোৱা ধুনিয়াকৈ আৰু যদি কোনোবাই মোৰ চেনেলত নতুনকৈ ভিউয়াৰ্স আহি আছে প্লিজ সাবস্ক্ৰাইব কৰি দিবা লগতে লাইক কৰি নটিফিকেশন বেল আইকনটো প্ৰেছ কৰি শেয়াৰ কৰি দিবা বলক গাইস বিছে আজিৰ ভিডিওটো আমি আৰম্ভ কৰো এটো হৈছে আমাৰ 300 স্কয়াৰ এমএমৰ এক্সএলপি কেবল হয় এটো 3.5 কোৰ এমএম আছে এটোকে মই আজি আপোনালোকক মেগাৰ মাৰি দেখুৱাম মেগাৰ টেষ্ট কৰি দেখুৱাম মেগাৰ টেষ্ট কৰাৰ আগতে দুটামান কথা ধ্যান ৰাখিব লগা হয় আমাৰ হিখিনি কথা হল কি আমাৰ এলটি মেগাৰ বিলাক 1000 ভোল্ট ডিসি জেনাৰেট কৰে গটিকে আমি যিকোনো মানে বাসবাৰতে হওক বা এসিবিতে হওক বা এমসিসিবিতে হওক যিকোনো মানে ইকুইপমেন্টত লাগি থকা কেবলটো পোনপ্ৰথমে ডিসকানেক্ট কৰি ল'ব লাগিব তাৰ পিছতহে আমি মেগাৰ মাৰিব লাগিব যদি আমি ডিসকানেক্ট নকৰাকে মেগাৰ মাৰো আমাৰ পাৰফেক্ট ৰিডিংটো নাহে আৰু লাগি থকা ব্ৰেকাৰ বিলাক বেয়া হোৱাৰ চান্সটো থাকে গটিকে আমি হেবিলাক পোনপ্ৰথমে ডিসকানেক্ট কৰি ল'ব লাগিব দুয়োটা মাথাকে ডিসকানেক্ট কৰি ল'ব লাগিব পোনপ্ৰথমে তাৰ পিছতহে আমি মেগাৰ টেষ্ট কৰিব লাগে আমি 4 কোৰ বা 3.5 কোৰ এমএম কেবলটো টোটাল 10টা ৰিডিং ল'ব লাগে বা আইআৰ টেষ্ট কৰিব লাগে আইআৰ টেষ্ট মানে হ'ল ইনসুলেশন টেষ্ট বা 10টা ৰিডিং ল'ব লাগে ৰিডিংটো হ'ল আমি এনে ধৰণে ল'ব লাগিব পোনপ্ৰথমে আমি ৰেডৰ লগত আৰ্থিং ল'ব লাগিব তাৰ পিছত আকৌ ইয়ালৰ লগত আৰ্থিং ল'ব লাগিব আকৌ ব্লু লগত আৰ্থিং ল'ব লাগিব আকৌ নিউট্ৰেলৰ লগত আৰ্থিং ল'ব লাগিব তাৰ পিছত আকৌ ৰেডৰ লগত নিউট্ৰেল ল'ব লাগিব তাৰ পিছত আকৌ ইয়ালৰ লগত নিউট্ৰেল তাৰ পিছত ব্লু লগত নিউট্ৰেল তাৰ পিছত ৰেডৰ লগত ইয়ালো তাৰ পিছত ৰেডৰ লগত ব্লু তাৰ পিছত আকৌ ইয়ালৰ লগত ব্লু টোটাল 10টা আপোনালোকে নোট ডাউন কৰি ল'ব 10টা এটোৱে হ'ল আমাৰ এনালগ মেগাৰ হয় এটো আমি ম্যানুয়ালি মেগাৰ বুলিও ক'ব পাৰো এটো লগতে মই আজি কেবলটো আইআৰ টেষ্ট কৰিম মানে ইনসুলেশন টেষ্ট কৰিম বা ৰিডিং লম আপোনালোকে হেকলৈ ধুনিয়াকৈ চাই যোৱা বুজি পাব মই কেনেকুৱা মানে কেবলটো মেগাৰটো লম আপোনালোকে চাই যাই থকা মোৰ ভিডিওটো হেকলৈ ঠিক আছে মই পোনপ্ৰথমে আপোনালোকক ইয়াৰ প্ৰপটো কেনেকুৱা লগাই দেখাই লওঁ এটো হ'ল আমাৰ লাইন এটো হ'ল আমাৰ আৰ্ট এই দুটাতে আমি প্ৰপ দুটা লগাই ল'ব লাগে পোনপ্ৰথমে আমি গ্ৰাউণ্ডত লগাব নালাগে পোনপ্ৰথমে লাইন আৰু আৰ্টতে লগাই ল'ব লাগে আৰু যদি মোৰ চেনেলটো ইতালৈকে কোনোবা সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে নটিফিকেশন বেল আইকনটো প্ৰেছ কৰি শেয়াৰ কৰি দিবা আগলৈ যাতে আপোনালোকৰ কাৰণে এনেকুৱা নতুন নতুন ভাল ভাল টপিকৰ ওপৰত ভিডিও আনি থাকিব কাৰণে সাহস পাও প্লিজ সাপোৰ্ট কৰি যোৱা মোক এটো হ'ল আমাৰ ডিসি 1000 ভোল্ট মানে জেনাৰেট কৰে ই আৰু আপোনালোকে এটা কথা মনত ৰাখিবা যে এটো যদি আমি কি কয় ঘুৰালে এটো চুব নালাগে চুলে মানে আমাৰ এতে শক লাগাৰ চান্স থাকে কাৰণ এটো আমাৰ ডিসি 1000 ভোল্ট কারেন্ট পেদা কৰে মানে গতিকে আমাৰ শক লাগি যাব পাৰে এইকাৰণে এটো আমি চুব নালাগে এটো ঘুৰালে মানে এইখিনি কথা আপোনালোকে মনত ৰাখিব আৰু এটো আমাৰ মেগাৰটো ঠিক আছে না নাই এটো চেক কৰিবৰ কাৰণে আমি এই প্ৰপ দুটা শৰ্ট কৰি লম পোনপ্ৰথমে তাৰ পিছত আমি কি কয় হ্যান্ডেলটো এন্টি ক্লকৱাইজ ৰোটেট কৰিম এন্টি ক্লকৱাইজ যদি ৰোটেট কৰোতে যদি এটো যদি কাটাটো যদি জিৰোত গৈ যায় তেতিয়াহলে আমাৰটো ঠিকে আছে যদি আমাৰ জাগাতে থাকে তেন্তে হলে আমাৰ কম পাবা যে আমাৰ মেগাৰটো বেয়া আছে এইখিনি কথা আপোনালোকে মনত ৰাখিলে হল তাৰপিছত আমি মাল্টিমিটাৰ লগতো চেক কৰিব পাৰো ঠিক আছে মই মাল্টিমিটাৰ লগতো চেক কৰি দেখুৱাই আছো আপোনালোকক কেনেকৈ চেক কৰে এটো মই পোনপ্ৰথমে মোৰ 600 লাগি আছে হাইস মই 600 সেট কৰি লৈছো এটো এতিয়া মই ধুনিয়াকৈ মাল্টিমিটাৰটো প্ৰপ দুটা আৰু মেগাৰৰ প্ৰপ দুটা ধুনিয়াকৈ কানেক্ট কৰি লওঁ
কানেক্ট কৰাৰ আগতে মই আপোনালোকক আৰু এটা কথা কৈ লওঁ যে আমাৰ মেগাৰটোৰ কি কয় চেক কৰাৰ আগতে আমাৰ মাল্টিমিটাৰৰ ভোল্টেজটো সদায় ডিসি ভোল্টেজত সেট কৰি ল'বা আমাৰ কাৰণ ইটো ডিসি ভোল্টেজে জেনাৰেট কৰে সেইটো কথাও মনত ৰাখিবা ঠিক আছে মই এতিয়া চেক কৰি দেখুৱাই আছো আপোনালোকে এতিয়া মোৰ মাল্টিমিটাৰৰ ডিসপ্লেত চাই লোৱা ধুনীয়াকৈ এটো দেখা পাইছে কিমান ভোল্টেজ জেনাৰেট কৰি আছে ঠিক আছে মই ইমান নুঘুৰাও কাৰণ মোৰ মাল্টিমিটাৰটো লাষ্ট 600 হে আছে 600 ৰ ওপৰত মোৰ মানে ক্যাপাসিটি নাই মাল্টিমিটাৰৰ মোৰ মাল্টিমিটাৰটো বেয়া হৈ যাৱাৰ চান্স আছে গটিকে মানে এটো আমাৰ 1000 ভোল্টৰ লাগি আছে এই কাৰণে মই এখিনিয়ে দেখালো আপোনালোকক ঠিক আছে মই এতিয়া আপোনালোকক প্ৰ্যাকটিক্যালি কৰি দেখুৱাই আছো প্ৰ্যাকটিক্যালি মানে কৰি দেখুৱাম পোন প্ৰথমে আমি ৰেড আৰু আৰ্থিংটো চাই লম মেগাৰৰ প্ৰব দুটা পোন প্ৰথমে এটা মই আৰ্মাৰত খুমাই দিছো আৰ্মাৰটো হল আমাৰ আৰ্থিং হয় তাৰপিছত এটা প্ৰবটো আমি ৰেডত খুমাম এতিয়া আপোনালোকে ধুনীয়াকৈ ডিসপ্লেত চাই লোৱা আমাৰ মেগাৰৰ ডিসপ্লেত চাই লবা মেগাৰৰ ডিসপ্লেত চাবা মই ৰোটেট কৰিলে এন্টি ক্লকৱাইজ ঘূৰাব লাগে দেখিছে আপোনালোকে মোটামুটি 200 গৈছে আমাৰ তাৰ পিছত আমি এতিয়া কেবলটো চোৱাৰ আগতে কেবলটো আমি ডিসচাৰ্জ কৰি লম এনেকুৱা ওয়্যাৰ টুকৰা এটা লব তাৰ পিছত কেবলটো ধুনীয়াকৈ ডিসচাৰ্জ কৰি লব চোৱাৰ আগতে এটো আমাৰ ছুটি কেবল কাৰণে আমাৰ স্পাৰ্ক কৰা নাই কিন্তু আমাৰ যদি 100 মিটাৰ বা 200 মিটাৰ কেবল থাকে হিটোত আমাৰ কারেন্ট ৰেজিস্টৰ হৈ থাকে মানে এটো আমাৰ চুলে মানে কারেন্ট শক লগাৰ চান্স থাকে এটো আপোনালোকে ধ্যান ৰাখিলে হল তাৰপিছত আমি এতিয়া ইয়েলো আৰু আৰ্থিংটো চাই লম নেক্সট এটাটো এটো ধুনীয়াকৈ চাই লম এটো আমাৰ 200 তে আহিছে মোটামুটি 200 তে আহিছে কেমান ৰেজিস্ট্যান্স অম আহিলে মানে আমাৰ কেবলটো ভাল মানা যায় বা কেমান ৰেজিস্ট্যান্স অম আহিলে মানে আমাৰ কেবলটো ইউজত ল'ব পাৰো আমি সেইবিলাক মই আপোনালোকক শেষত কৈ যাম ধুনীয়াকৈ চাই যোৱা আপোনালোকে শেষলৈ ভিডিওটো এতিয়া মই নেক্সট ব্লু আৰু আৰ্থিংটো চাই লম এটোও মোটামুটি আমাৰ 200 তে আহিছে এটো আমি এটা ডিসচাৰ্জ কৰি লম আপোনালোকে এটো কথা মনত ৰাখিব এটো ডিসচাৰ্জ কৰি লব বাৰবাৰ এটো খোলাৰ আগতে নহলে হাতত লাগিলে চখ লাগি যোৱাৰ চান্স থাকে এটো এটা মনত ৰাখিলে এটা হল আমি নিউট্ৰেল আৰু আৰ্থিংটো চাই লম আমাৰ প্ৰায় গুটাই কিটা সেমে ওলাইছে নিউট্ৰেল আৰ্থিং বা ৰেড এইবিলাক গুটাই সেমে ওলাইছে এতিয়ালৈকে যেমানখিনি চালো এতিয়া নেক্সট আমি চাই লম এতিয়া মই ৰেড আৰু নিউট্ৰেল লগত চেক কৰিম আপোনালোকে চাই যোৱা শেষলৈ ভিডিওটো আৰু বেছি নাই আৰু কেটা মানে ৰিডিং লবা বাকি আছে মোৰ মই কমপ্লিট হোৱাৰ পিছত আপোনালোকক কৈ যাম যে কেমান ৰিডিং আহিলে আমাৰ কেবলৰ ইনসুলেশনটো ভাল এটো আমাৰ প্ৰাইস এমএ আছে আমাৰ মোটামুটি 50% ৰ ওপৰত হৈ গল ৰিডিং লোৱা এতিয়া মই ইয়ালৰ লগত চাই লম মোৰ প্ৰায় ইগলা সব সেমে ওলাব কাৰণ মোৰ এটো ছুটি কেবল হয় মই আপোনালোকক দেখুৱাবৰ কাৰণে হে এটো মানে ৰিডিংটো কৰি আছো এটা মই আপোনালোকক কং যে আমাৰ মানে কেমান ৰেজিস্ট্যান্স অম আহিলে মানে আমাৰ কেবলটো ভাল মানা যায় এটো মই আপোনালোকক কৈ আছো আমাৰ যদি 200 থাকে বা 200 ৰ ওপৰত ইনফিনিটি আহে লাষ্ট 200 তে মানা যায় আমাৰ এলটি কেবলটো এটা হলে আমাৰ ভাল আৰু যদি আমাৰ 100 ৰ তলত যায় তেন্তে হলে আমি এটো মানে ইউজত নলো মানে 100 ৰ তলত থাকাত ইউজ কৰিলে মানে আমাৰ মানে ভয় থাকে মানে গটিকে আমি মানে শৰ্ট সার্কিট হোৱাৰ চান্স থাকে এই কাৰণে 100 ৰ তলত গলে মানে আমি এটো ইউজ নকৰো 100 ৰ ওপৰত থাকিব লাগিব আৰু 200 টো বা 100 ৰ ওপৰত থাকিবই লাগিব মানে 100 ৰ তলত আহিলে আমি এটো ইউজত নলো মানে এলটি কেবলটো আৰু এসটি কেবলটো বেলেগ কথা মই এসটি কেবলটো নেক্সট আই থাকা ভিডিও বিলাকত বনাম ভিডিও সো গাইস মই এতিয়া শৰ্ট সার্কিট ক্ৰিয়েট কৰি দেখুৱাম আপোনালোকক এতিয়া মই ৰেড আৰু নিউট্ৰেলটো শৰ্ট সার্কিট কৰি কেনে দেখুৱাম মানে মেগাৰ মাৰি দেখুৱাম শৰ্ট সার্কিট কৰি কেনে আপোনালোকে চাই যোৱা কি দেখুৱাই মেগাৰত ৰিডিংটো ধুনীয়াকৈ মই এটা প্ৰব দুটা সোমাই লম পোন প্ৰথমে শৰ্ট সার্কিট কৰি দিলো ওয়্যাৰৰ লগত
এটা আপোনালোকে মেগাৰৰ মিটাৰত চোৱা এটা চোৱা এতিয়া আপোনালোকে দেখিছে কটাটো কত কৈ পালে মানে এটো ফুললি শৰ্ট আছে এটোৱে মানে আমাৰ গম পোৱা যায় এটা আপোনালোকে যোৱাৰ আগতে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি যোৱা যদি কোনোবা সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে যাতে আগলৈ মই এনেকৈ নতুন নতুন টপিকৰ ওপৰত আপোনালোকৰ কাৰণে ভিডিও বনাই থাকিব পাৰো আই থকা ভিডিও আৰু ইমানখিনি চোৱাৰ বাবে ধন্যবাদ গাইস আগলৈ মোক এনেকৈ সাপোৰ্ট কৰি যোৱা বাই বাই টেক কেয়াৰ